হেল্ল' ফ্ৰেণ্ড, পুনৰ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এখন নিৰামিষ থালি। এই থালিখননো মই কি বনাইছোঁ তাকে অলপমান দেখাম বুলি ভাবিলোঁ। ইয়াত লৈ লৈছোঁ তিয়াই থৈ দিয়া দাইল আৰু নৰসিংহ পাত। যিহেতু মই ইয়াত দাইল আৰু নৰসিংহ পাতৰ বৰ বনাম। জলকীয়া 4টা লৈ লৈছোঁ আৰু ইয়াত নহৰু কেইফুটামান লৈ লৈছোঁ। মিক্সাৰতে দি পিনে ইয়াত পেষ্ট এটা বনাই ল'ম। এয়া মোৰ হৈ গ'ল পেষ্টটো। এই পেষ্টটো মই বেছি ডাঠ নাই কৰা, অকণমান ঢিলা কৰিছোঁ, যিহেতু ইয়াত মই পিঠাগুড়ি এড কৰিম। আপোনালোকে যদি পিঠাগুড়ি এড নকৰে তেতিয়াহ'লে অকণমান পেষ্টটো অকণমান ডাঠ কৰি ৰাখিব। ইচ্ছা কৰিলে দিবও পাৰে, নিদিব পাৰে। মই এনেদৰে বনাই খাই ভাল পাওঁ, সেইটো কাৰণে পিঠাগুড়ি এড কৰি দিছোঁ। এনেদৰে বনাই খাব খুবেই সোৱাদ লগা হয় খাবলৈ। অলপকৈ এইখিনি ভালদৰে ফেটি লৈছোঁ। বেটাৰটো আমি যেনেদৰে পকৰি বনাওঁ ঠিক তেনেদৰে বনাই ল'ব লাগিব। খুব বেছি ডাঠো নহয়, খুব বেছি পনীয়াও নহয়। সোৱাদ অনুসৰি নিমখ দি লৈছোঁ। হালধি অলপ দি লৈছোঁ। ইচ্ছা কৰিলে ইয়াত মছলাও ব্যৱহাৰ কৰিব পাৰে আপোনালোকে। যিহেতু মই ইমান মা মছলা ভাল নাপাওঁ, সেইকাৰণে এনেদৰে চিম্পুলকৈ বনাইছোঁ। যিহেতু এতিয়া কেৰাহী গৰম হৈ গ'ল, সেইবাবে মিঠাতেল দি লৈছোঁ। এয়া পিঁয়াজ আৰু আদা নহৰু কাটি লৈছোঁ। আলু কেইটামানো এনেদৰে বইল কৰি লৈছোঁ। যিহেতু আলু অবিহনে চব্জিখন খাই বেছি ভাল নালাগে। এয়া বৰকেইটা বনাই ল'ম। যিহেতু কেৰাহীখন মিডিয়াম চাইজ আছিলে, সেইবাবে গোটেইকেইটা মোৰ কেৰাহীত ধৰি গ'ল। এয়া লুটি কৰি দিছোঁ। যিহেতু মোৰ এটা চাইড সিজি গৈছে। এইখিনি বেছি সিজাব নালাগে, যিহেতু আকৌ পানী দি সিজোৱা হ'ব। এনেদৰে বনাই খাবচোন, খুবেই টেষ্ট হয়। এয়া মই কাঢ়ি লৈছোঁ। একেখিনি তেলতে মই পাঁচফোৰণ কেইটামান ফুটাই লৈছোঁ। এতিয়া পিঁয়াজখিনি দি লৈছোঁ। পিঁয়াজখিনি গল্ডেন ব্ৰাউন হোৱালৈকে ভাজি লৈছোঁ। ইয়াতে আদা নহৰুখিনি এড কৰি দিছোঁ।
এতিয়া মই আলু কেইপিচ এড কৰি দিছোঁ। জোখমতে হালধি দি লৈছোঁ। যিহেতু মই প্ৰথমতে নিমখ দি লৈছিলোঁ, সেইটো কাৰণে পৰিমাণ অনুসৰি আকৌ নিমখটো দি লৈছোঁ। আলু কেইপিচ অকণমান ভাঙি দিছোঁ, যিহেতু অলপ ভাঙি দিলে চব্জিখন অলপ ডাঠ হ'ব, খাবলৈ ভাল লাগিব। এয়া ভালদৰে ভাজি লোৱাৰ পিছত উতলা গৰম পানী দি লৈছোঁ। এই চব্জিখন বনাওঁতে বেছি টাইমো নলয়। এতিয়া মই দাইলৰ বৰকেইটা এইখিনিত দি ল'ম। এতিয়া এইখিনি ভালদৰে উতলিবলৈ দিম। যিহেতু এইখিনি উতলিবলৈ আৰম্ভ কৰিলে, প্ৰায়ভাগ সিজিলে, এতিয়া মই ভালদৰে ঢাকন লগাই দিছোঁ। বেছি টাইম নালাগে, হ'লেই আৰু এইখিনি দেখিছেনে, এইখিনি ডাঙৰ ডাঙৰ হৈ আহিলে বৰখিনি। এতিয়া আমাৰ চব্জি ৰেডি হৈ গ'ল। এনেদৰে গৰম গৰম ভাতৰ লগত খাবলৈ খুবেই টেষ্টি হয়। এতিয়া মই থালিখন ৰেডি কৰি লওঁ বুলি ভাবিলোঁ। কেনেদৰেনো সজাইছোঁ তাকে আপোনালোকক অলপ দেখাইছোঁ। এয়া বৰ তিনিটা দাইলৰ, ইয়াতে আছে কঁঠালৰ পিটিকা, কঁঠালগুটি পিটিকা, ইয়াত দিছোঁ নেমু এপিচ, এয়া নৰসিংহ আৰু দাইলৰ চাটনি, আৰু ইয়া দাইল আৰু নৰসিংহ বৰ চব্জি। ইয়াত দিছোঁ এটা কণ জলকীয়া, অলপমান নিমখ দি দিছোঁ, যিহেতু নিমখৰ অবিহনে থালিখন আধৰুৱা লাগে নহয় জানো। ভিডিঅ'টো চাই কেনেকুৱা পালে প্লিজ কমেণ্ট এটা কৰি জনাব।